নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ কেতবোৰে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ ৰঙাচকুৱাত নদুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী সমদল বাহিৰ কৰে। সৰ্বসাধাৰণ ৰাইজৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ ব্যাপক হাৰত মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জনগণক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে আজি ৰঙাচকুৱা সাপ্তাহিক বজাৰৰ মাজেদি চতিয়াৰ কংগ্ৰেছ দলে এই অভিনৱ সমদল আগবঢ়ায়। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ উপৰিও চতিয়াৰ বিজেপি দলে PM কিষাণ যোজনা, অৰুণোদয়, চৰকাৰী ঘৰ, MG এনৰেগাত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি সংঘটিত হোৱা ব্যাগুম দুৰ্নীতিৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্তৰ কথা জানিব দিয়ে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি নন্দুৱাৰ ব্লক কংগ্ৰেছ আৰু জামুগুৰি টাউন ব্লক কংগ্ৰেছৰ সৌজন্যত আমি মূল্য বৃদ্ধিৰ ওপৰত আমি প্ৰতিবাদ কৰিছোঁ। কাৰণ দিনক দিনে বস্তুৰ মূল্য বৃদ্ধি হৈছে। গেছ চিলিণ্ডাৰ এটাৰ দাম আপোনাৰ 410ৰ পৰা আজি 1200 টকা হৈছে। বিদ্যুৎ 24 ঘণ্টা বিজেপি চৰকাৰে বিদ্যুতৰ যোগান ধৰিম বুলি কৈছিল, কিন্তু মাহটোত অন্তত 24 ঘণ্টাও আমি বিদ্যুৎ পাবলৈ সক্ষম হোৱা নাই। আৰু লগতে জীৱনদায়িনী যি ঔষধ, সেই ঔষধ দিনক দিনে বৃদ্ধি পাইছে, যাৰ কাৰণে আমাৰ শিশুসকল বা আমাৰ দুখীয়া দৰিদ্ৰসকলে চিকিৎসা কৰাৰ যথেষ্ট অসুবিধা হৈছে, মৃত্যুমুখলৈ ঠেলি দিবলগীয়া এটা পৰিৱেশ আহি পৰিছে। গতিকে আমি ইয়াৰ জৰিয়তে আমি শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক আমাৰ এই মূল্য বৃদ্ধি যাতে হ্ৰাস কৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই বিষয়ত গুৰুত্ব আৰোপ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে এটা সংযোজন আমি কৰিব খুজিছোঁ যে নদুৱাৰ ব্লকৰ অন্তৰ্গত যি পঞ্চায়ত আছে, সেই পঞ্চায়তসমূহত অবাধ দুৰ্নীতি হৈছে। কাৰণ বিশেষকৈ দুখীয়া মানুহে যি ঘৰ পাব লাগে সেই সকলে ঘৰ নাপায়। যিসকলৰ পকা ঘৰ আছে, যাৰ চাকৰি বাকৰি আছে, সেইসকলৰ আমি ঘৰ পোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে আমি শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক এই MG এনৰেগাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ। নদুৱাৰৰ পৰা দুৰ্গা পৰেলৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।